এতিয়া আমি টেঙা খাবলৈ টেঙা আনিবলৈ গৈ আছোঁ খাবলৈ নহয় এতিয়া প্ৰথমে টেঙাটো আনি লওঁ তাৰপিছতে খাম আৰু ন ব'লা আৰু টেঙা খোৱা টাইম মানে এতিয়া 3 বাজিলে আৰু একেবাৰে 3 বাজিলে এতিয়া মানে হেৰি হ'ল আৰু কি হয় ইফালে সিফালে ঘূৰি ফুৰোঁতে মানে সাপেখাতিলৈ গৈছিলোঁ আকৌ সিহঁতি এতিয়া আহি পাইছেহি স্কুলৰ পৰা সেয়েহে দেৰি হ'লে আমাৰ টেঙা খোৱা একদম মানে টাইমটো গুচি গ'লগৈ আৰু এইফালে আমাৰ খেৰ মানে গাড়ীয়ে নি আছে দেই আজি আৰু এই খেৰখিনি নিলেহে মানে আমাৰ একদম খেতি শেষ হ'ব আৰু চক ইমান খেৰ পেলাইছে অঁ দুগাড়ী নিলে আৰু এইখিনি নিলেহে মানে একেবাৰে খেতি শেষ হ'ব এইফালে আৰু এইফালে আমাৰ গাড়ীখন পূৰা ধূলিয়ে পোত খাই আছে এনেকুৱাকৈ আৰু এইফালে গোটেই পেলাই জ্বলাই মানে খেৰ নিছে এইফালে গোটেই আমাৰ চোতালখন এদাই কৰিব কাইলৈহে চাফা হ'ব আৰু এইফালে আমাৰ কাষতে ভঁৰালৰ কাষতে একেবাৰে তুলসী গছজোপা আছে চক এইফালে আমাৰ গুণগুণে কি কয় টেঙা আনিবলৈ গৈ আছে আৰু এইফালে আমাৰ ধান মানে কি হয় বহাই থৈ দিছোঁ আপোনালোকেও ধানখিনি অকণমান দেখুৱাই দিওঁ এইখিনি হয় ধান এয়া ধান বহাই পিনে থৈ দিছোঁ আৰু খোৱা হোৱাই নাই কাহানিকৈ খাওঁ আৰু মানে হেৰি নাই হিচাপ নাই ক'ব নোৱাৰোঁ কাহানিকৈ খাওঁ ন ধানখিনি শুকুৱাই থৈছোঁ কাৰণ আমাৰ চুমু পৰীক্ষা শেষ হ'লেহে একে খাব লাগিব ব'লা আৰু এইফালে আমাৰ বেঙেনা এটা লাগি আছে এইটো ব'লা আৰু এইজোপা আমাৰ ৰাবাব টেঙা গছ এফালে পাৰি আছে মায়ে চৰি এতিয়া দুটা পাৰা আৰু বেলেগো খাবলৈ টেঙাকেইটা ক'ত পৰিলে এইফালে এইফালে এইটো শুনো এইফালে সেইকেইটা পুৰণা হ'ব নহয় এই চাহটো চাবি এইটো সেইটো নে এইটো হৈছিলে এইটো এইফালে এইফালে আকৌ কৈ এটা এইটো এই মোৰ মোবাইলটোৱে মোক ধৰিছে হেৰি কৰিছে লৈ ল ব'লা ৰবাব টেঙা পৰা হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ চকলা টেঙা পাৰিবলৈ এইফালে আছে চকলা গছজোপা দেখি নাব ন খাব নোৱাৰো ক'ত খাবা কঠিনে খাওঁগৈ বোলা কঠিনে ভাল লাগিব ন ইয়াত গোটেই ধূলি আকৌ হেৰি নিবহি নাই খেৰ নিবহি যে পূৰা আকৌ ধূলি তাত হেৰিয়তে পৰিব পাততে আৰু এইফালে আছে আমাৰ চকলাজোপা চক কেনেকুৱাকৈ লাগি আছে মুঠতে আৰু এইফালে চক ইমান মানুহে খায়ো মানে শেষ কৰিব পৰা নাই দেই কেনেকুৱা লাগি আছিলে চক এতিয়াও বহুত লাগি আছে পাৰিবা নাই সেইটো কোনে ভাঙিলে আৰু টপকি গ'লোঁ পাত কাটিবলৈ পৰিলোঁ এয়া চক কিমান দীঘল কাটিলোঁ দে পাত বহুত বেছিয়ে দীঘল কাটিলোঁ গোটেই হাতত আৰু এইফালে আমাৰ চিকেন পোৱালি দুটা অকলীয়া হৈ গ'ল Where are you going? ভাগ দিয়া এইটা চব কেনেকৈ দৌৰ মাৰিছে দুখ পালে ভৰিত সেইটো এটা চব অকলে মানুহ আৰু বাকী মা গ'লে ব'লক এতিয়া আৰু বেছি দিন নাই আৰু নিউ ইয়াৰ সোমাবই সবকে হেপী নিউ ইয়াৰ এডভান্স
আৰু এফালে ভোট জলকীয়াৰ গছ কেইজোপামান আছে আৰু এইটো পকা और कहाँ पर है और है ही नहीं এইটো এটা আছে সৰু হৈ আছে বাকী আৰু ধনিয়া আৰু অলপ লৈ যাওঁ ধনিয়া সেইফালে মই চিঙি চিঙি আদায় কৰিলোঁ আৰু এইফালে আছে তাৰপিছত আকৌ ওলাই আহিব আৰু আকৌ মই এইফালে যাদু কৰি ইয়াৰ পাই গ'লোহি এইখিনি ছিঙিলোঁ এখন ধুব লাগিব আনোগে আৰু এইফালে খাটৰকে খেলি খেলি আহি মানে একো খেলা নাই মই বাগান পहुँचগৈ আৰু এইফালে এজোপা বৰটেঙা তলতে আছে অকল এটা আনিবলৈ আহিলোঁ এইটো ডাঙৰ এটা দেখিছোঁ য়েছ ছাকচেছফুল এতিয়া আকৌ এইফালেদি যাওঁ বাইক মাতি থৈ পিনে আৰু সেইফালে আছে টেঙা গছ কেইজোপামান আৰু এইফালে পানী লৈ পিনে মই আহি গ'লোঁ বাকী মই ঘৰত এনেই চিঞৰি আছিলোঁ এইফালে বাই আহি পালেহি আৰু এইফালে কাটিয়ে আছে মই আহি নাপালোহি নহয় চাফা লাগিছে আন্ধাৰ নহয় পানী ইডিট কাট এতিয়া দেখ ডাঙৰ কটাই লৈ আহিলে ন এইফালে ভোট জলকীয়া কাটি আছে কি দেখিছো নাজানো আপোনালোকেতো মাৰ ভাগৰ ব্লগত দেখিছেই বহুত কাটে মায়ে আৰু ইয়াত মই শুই থাকিব পাৰোঁ এইফালে বেলিত আৰু এইফালে কিনাৰত পাতখন ফালি দিয়া ফালি দিছোঁ কাৰণ দীঘলকৈ এনেকৈ পাতত খাব নাপায় ন খাব নালাগে আৰু কেইখনততো আৰু খাব নাপায় অঁ এইবোৰ কাটি আৰু এইটো হৈছে চাট মছলা
মছলা অকণমান দি খাওঁ ন মজা লাগিব ভাজি মাজতে কিবা কিবি দিম দিবা এইখিনি মুনু পাপা খাব না সদায় পাপা খাব পাপা অফাৰ দিনে মা পাপা পিঠা খাই লো গাই কোনে দিবগৈ দে জোলখিনি যে কেনেকৈ দিওঁ জোলখিনি তিতাই হ'ব দে পানী হেঁচি হেঁচি দিছোঁ দেই তলত ধৰি যোৱা পাপাই পেলা পৰি থাকিব পটাপট আহিবা নহয় নিমখ লৈ লৈ ভাতকেইটা দেখাই দিয়ক অকণমান টেঙা ভাতকেইটা শাক খেতি দেখালোতো সৰিয়হ ছোটা ছোটা সৰিয়হ কেনেকুৱা ভাল হৈছে নে খাবলৈ থিয় হৈ খাইছো মজা লাগিছিল খাবলৈ এনেকৈ কঠেনী বাৰীত মানে বহি পিনে টেঙা খোৱা মানে সোৱাদটোৱে বেলেগ আৰু এয়া ইহঁতৰ মানে টেঙা খাই হৈ গ'ল আৰু মোৰো হৈ গ'ল একদম টেঙা খাই পাত একেবাৰে ফালি থৈ গৈছোঁ ইয়াকে কয় খাই পাত ফলা সেইজনী চুঁ আৰু এইফালে গুণু হৈ গ'ল নাখায় আৰু এতিয়া খাই ল'লা নহয় এতিয়া কি কৰোঁ এই শাকখিনিত পানী অকণমান দি থৈ যাওঁ দেই পাইপটো চলালে নেকি নাই চলো পাপাক কৈছিলোঁ সেই কৰি দিলে ক'ত পাহৰিলে চাগে মই পটককৈ গৈ আহোঁ দেই এইফালে এইফালে আলুগুটি দি থোৱা আছে ওলোৱা নাই এতিয়ালৈকে সেইখিনি পানী দিব নালাগে এই ৰঙালাওখিনি দিলে এইফালে তিতা কেৰেলা এইফালে আৰু এইফালে চাৰিজুপি আৰু এই চাৰিজোপা আমাৰ কাৰণে হৈ যাব বেছি বেছিকৈ দিয়া আকৌ মানে টকাকৈ নহয় মানে দেৰি টেঙা খালো কি আমাৰ সেইফালে চক বেলি নাইকিয়া হৈছিলে এই দুটা ভূত নিচিনা লাগিছে কলা কলাকে আৰু পানী ভাগ দিয়া আৰু এইফালে আলু দি থোৱা আছে পানী দিছে এইফালে দি হৈ গ'ল কথাটো এনেকুৱা হ'ল কি মোবাইলটো ছুইচ অফ হৈ গ'ল চাৰ্জ নাইকিয়া হৈ গ'ল ছুইচ অফ হৈ গ'ল তাৰপাছত মই গৈ দি মেলি আহিলোঁ আৰু কিমান দিন লাগিব মই নাজানো ফুল ফুলা নাই বাকী লাগিব আৰু কি ক'ম মই প্ৰথম কৈছোঁ যেতিয়া মই ক'ব ভালকৈ নাজানো ঘৰত মানুহেই নাই কি সেনেকৈ চিঞৰিছা তুমি কাৰেণ্ট গ'ল চাগে যাওঁগে বাকী দিয়া হৈ গ'ল অকল এইডোখৰ দিয়া নহ'ল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে লাইক কৰি দিলে মোৰ ভাল আকৌ আহিবলৈ মন যায় আৰু এইবাৰ পলাইছে আৰু এতিয়া দিম আৰু ভিডিঅ'টো ভাল লাগিলে ক'লোৱে বাৰু বাই বাই আকৌ মই লগ পাম নতুন এটা ভিডিঅ'ত দিদি হাহা আৰু এখন গাড়ী গৈ আছে